হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? নিশ্চয় সকলো ভালে আছা। বহু দিনৰ পিছত ক্লাছ 10ৰ কেইটামান MCQ লৈ আহিছোঁ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন প্ৰাপ্তিৰ পৰা। তোমালোকে যদি এই MCQ কেইটা নিজৰববীয়াকৈ কৰিব পাৰা তেতিয়াহ'লে ভাবিবা যে তোমালোকৰ প্ৰায় 80% পঢ়া হৈ গৈছে। ঠিক আছে, MCQ কেইটা তোমালোকে বহি তোমালোকৰ লিখি ল'বা, লিখি লৈ প্ৰেক্টিচ কৰি থাকিবা। যদি এতিয়া মই MCQ কেইটা তোমালোকক শ্ব' কৰোঁ, তোমালোকে যদি নিজৰববীয়া কৰিব পাৰা, মই আকৌ কৈছোঁ তোমালোকৰ 100% পঢ়া হোৱা নাই যদিও 80% তোমালোকৰ পঢ়া হৈ গৈছে সেই পাঠটি। খুব সুন্দৰ MCQ, 10টা MCQ লৈ আহিছোঁ। তোমালোকে তোমালোকৰ বহীত নোট ডাউন কৰি ল'বা। আৰু যিসকলে চেনেলটো চাবলৈ লৈছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেদৰে ভিডিঅ' বনাই থাকিলে তোমালোকৰ ওচৰলৈ ডাইৰেক্টলি গুচি যায়। ঠিক আছে, এতিয়া চোৱা তোমালোকে প্ৰথম কুৱেশ্যনটো লৈছোঁ। অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু আকাৰৰ সমান প্ৰতিবিম্ব আকাৰ হয়। অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু আকাৰৰ সমান প্ৰতিবিম্ব আকাৰ কেতিয়া হয়? কোন স্থানত ৰাখিলে অৱতল দাপনৰ লক্ষ্যবস্তু কোনটো স্থানত ৰাখিলে লক্ষ্যবস্তু আকাৰৰ সমান প্ৰতিবিম্ব আকাৰ গঠন হ'ব? পাৰিমাণৰ পদত দিব। ইয়াত আছে লক্ষ্যবস্তুৰ স্থান যদি চিৰ বাহিৰত হয়, লক্ষ্যবস্তুৰ স্থান যদি চিত হয়, আৰু লক্ষ্যবস্তুৰ স্থান যদি এফত হয়। ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লক্ষ্যবস্তুৰ স্থান যদি ফাৰ্ষ্ট কেন্দ্ৰত হয় অৱতল দাপনৰ ক্ষেত্ৰত, তেতিয়াহ'লে লক্ষ্যবস্তু আকাৰৰ সমান প্ৰতিবিম্ব আকাৰ গঠন হ'ব। তোমালোকে তোমালোকৰ পাঠটিত এখন চাৰ্ট দিয়া আছে, চাবাচোন, তাতে এই কথাটো দিয়া আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্য, ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো কি? ভাঁজ ব্যাসাৰ্ধ আমি জানো, ভাঁজ ব্যাসাৰ্ধ কিহে ৰিপ্ৰেজেণ্ট কৰে? R এ ৰিপ্ৰেজেণ্ট কৰে। আৰু ফকাচ দৈৰ্ঘ্য ৰিপ্ৰেজেণ্ট কৰে স্মল f এ। গতিকে ভাঁজ ব্যাসাৰ্ধ R আৰু ফকাচ দৈৰ্ঘ্য স্মল f ৰ মাজৰ সম্পৰ্কটো কি? তোমালোকে চোৱা, ইয়াতে কি আছে? সম্পৰ্কটো হৈ যাব কি হ'ব আমাৰ? ক'ব পাৰিবা না তোমালোকে? R equal to twice A. R equal to twice A হ'ল ইয়াৰ উত্তৰটো, অপশ্যন নম্বৰ 2। ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হৈছে R equal to twice A। ঠিক আছে ন? 3 নম্বৰ কুৱেশ্যনটো চোৱা, খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে ইতিমধ্যে পঢ়িছা চাগে পোহৰৰ প্ৰতিফলনাংকৰ বিষয়ে। তাৰ পৰা এই কুৱেশ্যনটো লোৱা হৈছে। পোহৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ গতি কৰিলে, যদি পোহৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ গতি কৰে, প্ৰতিফলিত ৰশ্মি অভিলম্বৰ পৰা কি হৈ যায়? অভিলম্বৰ পৰা আঁতৰি যায়, কাষ চাপি আহে, আৰু কোনো পৰিৱৰ্তন নঘটে। ইয়াতে চোৱা, আমাৰ যদি আমি চাওঁ, আমি যদি প্ৰতিফলনৰ কথা যাওঁ, এইটো হৈছে লঘুতৰ মাধ্যম, চাপ'জ বায়ু মাধ্যম, এইটো হৈ গ'ল কি গ্লাছ মাধ্যম। ঠিক আছে নে? গ্লাছ মাধ্যমৰ পৰা যেতিয়া বায়ু মাধ্যমৰ পৰা যেতিয়া পোহৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা যেতিয়া ঘনত্বৰ মাধ্যমলৈ যায়, গ্লাছ মাধ্যমলৈ যায়, তেতিয়া অভিলম্বৰ কি হয়? কি হৈ যায়? প্ৰতিফলিত ৰশ্মিডাল অভিলম্বৰ কাষ চাপি। ঠিক আছে নে? অভিলম্বৰ কাষ চাপি। গতিকে এই ঘটনাখিনি তোমালোকে সুন্দৰভাৱে চাই ল'বা, তোমালোকৰ পাঠটিটো দিয়া আছে। গতিকে যেতিয়া ঘনত্বৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যায়, তেতিয়া অভিলম্বৰ পৰা আঁতৰি যায়। লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ, মানে বায়ুৰ পৰা যদি কাছলৈ যায়, বায়ুৰ পৰা পানীলৈ যায়, তেতিয়াহ'লে যিডাল প্ৰতিফলিত ৰশ্মিডাল অভিলম্বৰ ফালে কাষ চাপি আহে। আৰু যেতিয়া ঘনত্বৰ মাধ্যমৰ পৰা পোহৰ ৰশ্মি লঘুতৰ মাধ্যমলৈ গতি কৰে, তেতিয়া এই প্ৰতিফলিত ৰশ্মিডাল অভিলম্বৰ পৰা আঁতৰি যায়। এই কথাটো মনত ৰাখি ল'বা। ঠিক আছে, এইকেইটা তোমালোকে নোট ডাউন কৰিবা। এতিয়া চোৱা, বিবৰ্ধন m ইকুৱেল টু যদি +2 হয়, প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব? এতিয়া বিবৰ্ধন দিয়া আছে আমাক +2, m ইকুৱেল টু +2। বিবৰ্ধন যদি +2 হয়, মানে প্লাছত আহে, তেতিয়াহ'লে প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব? চোৱাচোন, প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব কি হ'ব বাৰু? প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ। এইটো কথা মনত ৰাখিবা। বিবৰ্ধনৰ মান মাইনাছত ওলালে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ, আৰু প্লাছত ওলালে প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা। এখন লেন্সৰ ক্ষমতা হ'ল 2, ইয়াৰ ফকাচ দৈৰ্ঘ্য উলিওৱা। এখন লেন্সৰ ক্ষমতা কি বুলি কৈছে? 2 বুলি কৈছে। ইয়াৰ ফকাচ দৈৰ্ঘ্য উলিয়াব লাগে, f ৰ মানটো উলিয়াব লাগে। আমাৰ ফৰ্মুলা কি আছিলে? P equal to 1/n। P equal to
1/f এইটো হ'ল লেন্সৰ ক্ষমতাৰ ফৰ্মুলা গতিকে ইয়াতে যদি আমি p মানটো আমাক দিয়া আছে 2 মানে ক্ষমতা আমাৰ মানটো দিয়া আছে 2 ইকুৱেল টু 1/f হ'ব ইয়াতে তোমালোকে যদি বৰ্জপূৰ্ণ কৰি দিয়া টুৱাইচ f ইকুৱেল টু 1 হ'ব f ইকুৱেল টু হৈ যাব 1/2 1/2 ডিভাইডেশ্যন কৰিলে কিমান হ'ব 0.5 হয় নে নহয় এতিয়া কি হ'ব 0.5 ডায়েফ্ৰাম এইটো হ'ব গতিকে এই কথাবোৰ নতুন কৰিব এইবিলাকৰ পৰাই কুৱেশ্যন আহে যে এখন লেন্সৰ ক্ষমতা হ'ল 2 আৰু ইয়াৰ ফকাছ দৈৰ্ঘ্য দিবা আমি কি লেন্সৰ ক্ষমতা ফৰ্মুলাত পাইছিলো p ইকুৱেল টু 1/f হয়নে গতিকে আমাক p মানটো দিয়া আছে p মানটো আমাক কিমান দিয়া আছে 2 দিয়া আছে গতিকে 1/f গতিকে আমি কি কৰিলো বৰ্জপূৰণ কৰিলো কি হ'ল টুৱাইচ f ইকুৱেল টু 1 হ'ল গতিকে f ইকুৱেল টু 1/2 0.5 ডায়েফ্ৰাম হৈ গ'ল কি লেন্সখনৰ ফকাছ দৈৰ্ঘ্য নেক্সট কুৱেশ্যন এটা লৈ আহিছো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চোৱা এখন লেন্সৰ যদি ফকাছ দৈৰ্ঘ্য +2 ডায়েফ্ৰাম হয় লেন্সৰ ফকাছ দৈৰ্ঘ্য যদি +2 ডায়েফ্ৰাম হয় লেন্সখন কেনেকুৱা আমাক সুধিছে লেন্সখন কি প্ৰকৃতি হ'ব লেন্সখন হ'ল +2 ডায়েফ্ৰাম কোনখন লেন্সৰ এখন লেন্সৰ ফকাছ দৈৰ্ঘ্য হৈছে +2 ডায়েফ্ৰাম লেন্সখনৰ কেনেকুৱা হ'ব লেন্সখন কি হ'ব উত্তল হ'ব নে অৱতল হ'ব নে দ্বিউতল হ'ব আমাক সুধিছে আমাৰ লেন্সখন কি হ'ব উত্তল লেন্স কি হয় উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য হৈ গ'ল প্লাছ আৰু অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য হৈ গ'ল কি মাইনাছ এই কথাটো মনত ৰাখিবা একদম ধুনীয়াকৈ মনত ৰাখিবা দেই কি কৈছোঁ মই উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য হৈ গ'ল প্লাছ যদি বুজোৱা হয় আৰু অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য হৈ গ'ল মাইনাছ এই কথাটো তোমালোকে মনত ৰাখি ল'বা তোমালোকক যিবোৰ তোমালোকৰ মেথামেটিকেল প্ৰব্লেম দিয়া আছে মেথামেটিকেল প্ৰব্লেমবিলাক ছল্ভ কৰাটো সহায় কৰিব ঠিক আছে এইকেইটা MCQ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে নোট ডাউন কৰিবা মই ভাবোঁ তোমালোকে যদি এনেকুৱা MCQবোৰ কৰিব পাৰা তোমালোকৰ পৰীক্ষাটো সহজে উত্তৰবোৰ কৰিব পাৰিবা ঠিক আছে এই কথাবিলাক মনত ৰাখিবা লেন্সখনৰ ক্ষমতাৰ ফৰ্মুলাটো আছিলে কেতিয়াবা ইয়াত f দিয়া থাকিব p মানটো উলিয়াবলৈ দিব গতিকে সেই কথাবোৰ কৰিব লাগিব বিবৰ্ধন প্লাছ হ'লে হৈ যাব অপদ প্ৰতিবিম্ব আৰু বিবৰ্ধন মাইনাছ হৈ গ'লে কি হ'ব পদ প্ৰতিবিম্ব হৈ যাব এই কথাবোৰ তোমালোকে নোট ডাউন কৰি ল'বা ঠিক আছে হ'ব